প্ৰমোদ বড়ো নাকি মই নিজৰ মাইকীকে এস্কৰ্ট দি পেলাই অফিচিয়েল গাড়ী দি পেলাই পঠোৱা মই এনেকুৱা নহয়, মোৰ মাইকীটো এনেকুৱা নহয়। আপুনি ক'লে ইউপিপিএলত কোনো অস্তিত্ব নাই বুলি ক'লে, কিন্তু বিপিএফত দুৱাৰ খোলা আছে নে প্ৰমোদ বড়োৰ কাৰণে আপোনালোকৰ? কিহৰ দৰ্জা? আমাৰ তাত দৰ্জা নাই, চব বন্ধ। আহিলেও সোমাব নোৱাৰে। আমাৰ শক্তি চাব বিচাৰিছে আৰু আমাৰ শক্তি আৰু চাব বিচাৰিছে আপুনি। এবার রণনীতি কি হবে স্যার? কি রণনীতি? আমি সরকার বনাম, ইটোই আমার রণনীতি। তাতে হিন্দী লেকচার দিয়াটো শুনা নাই আপনি? দিল্লীত যাই পেলাই প্ৰমোদ বড়ো এইবিলাক সোধক, বেলেগ এইবিলাক সুধি লাভ নাই। মই প্ৰমোদ বড়ো কোন হয় মই কৈ লৈছে নেকি? এছাৰৰ মই নিজে ডাইৰেক্টৰ বুলি মই কৈছে হা? মই পাঁচখন জিলাৰ ডিচি সকলক ইলেকশ্যন কমিশ্যন বা গভৰ্ণমেণ্ট অফ আছাম বা যিসকলে দায়িত্বত আছে এই সকলক মাতি পেলাই মই কথা পাতিছোঁ। ইহঁতে আমাৰ BTC 2003 চনত 10 ফেব্ৰুৱাৰী যিটো স্পিৰিট সেইটো আমাক সন্মান দিছে। এই হিচাপত এছাৰৰ কোনো BTC অঞ্চলত কঠি কৰাকে কাম কৰিব নোৱাৰে। আসনৰ ভাগ বতৰাৰ ক্ষেত্ৰত কি ধৰণে আলোচনা এইবিলাক বিষয় লৈ আলোচনা হোৱা নাই, যিহেতু মই একো আজি নকম। নিখিলে বেলেগ কিবা সোধক না। ভাল শক্তিশালী বৈঠক আজি চলি আছে, ইহঁতৰ দলে অৱস্থা নাই, ইহঁতৰ বৈঠক শক্তিশালী হয় নেকি? দলৰ অৱস্থাই নাই, ইহঁতৰ বৈঠকটো কিবা শক্তিশালী হয়। আপোনাৰ বিপিএফৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি চলিব বুলি কৈছে প্ৰমোদ বড়ো, কি পৰিয়াল? মোৰ কি পৰিয়াল? পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আপোনাৰ পত্নীক হয়তো আজি বিপিএফ দলৰ প্ৰথম পৰ্যায়ত আমি PMB হিচাপে আলোচনা কৰিছোঁ। PMB শেষ হোৱাৰ পিছত আকৌ আমি চেণ্ট্ৰেল ৱৰ্কিং কমিটি CWC মিটিং আমি কৰিলোঁ। ইয়াত আমাৰ বিশেষ কৰি বেলেগ নহয়, বহুত দিনৰ পিছত যিহেতু আমি এই CWC বা PMB মিটিংটো আমি কৰিব পাৰিছোঁ। তো যেহেতু 10 ফেব্ৰুৱাৰীটো ওচৰত আহি আছে, 10 ফেব্ৰুৱাৰীটো আমি BPF দল হিচাপে বা গভৰ্ণমেণ্ট হিচাপে কেনেকৈ অবজাৰ্ভ কৰিম সেইবিলাক কথা আমি আলোচনা কৰিছে। আৰু এই 10 ফেব্ৰুৱাৰীত আমাৰ ইলেকশ্যনৰ সময়ত আমি ৰাইজক কি কি প্ৰতিশ্ৰুতি দিছিল সেইবিলাক কথাটো আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম। তাৰমানে যিহেতু আমাৰ কথা দিয়া আছে 5টা গেৰেণ্টিৰ কথা, সেইটো আমি 10 ফেব্ৰুৱাৰীত ফৰ্মেলি আমি এই চেক বিতৰণ কৰিব। সেইটো আমি আজি দলত আমি ফাইনেল কৰিলোঁ। চব ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু সাব ডিভিজন হেডকোৱাৰ্টাৰক সেইটো অবজাৰ্ভ কৰিব। আৰু কিছু এক্টিভিটি গেমছত বা এডুকেশ্যনত কিছু এক্টিভিটি ৰাখি এই 10 ফেব্ৰুৱাৰীটো অবজাৰ্ভ কৰা হ'ব। আৰু যিহেতু 10 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী এনেকুৱা এক্সাম আৰম্ভ হ'ব বুলি আমি গম পাওঁ। তো সেইকাৰণে আমি আমাৰ দলৰ কৰ্মীসকলক আমি জনাইছোঁ যে সেইবিলাক এক্টিভিটিটো য'ত মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী এক্সাম হ'ব ইয়াৰ আশে পাশে এইখিনি এক্টিভিটিটো কৰিব নালাগে, অলপ ছাইডত কৰিব লাগিব। ছাইডত মানে স্কুল কলেজৰ ওচৰত সেইটো কৰিব নালাগে, যাতে ছাত্ৰ ছাত্ৰীসকলে একো ডিষ্টাৰ্ব নাপায়, এনেকুৱা দূৰত বনাবৰ কাৰণে আমি নিৰ্দেশ দিয়া হৈছে। তো 10 ফেব্ৰুৱাৰীত আৰু আমি 18 জানুৱাৰীত যিটো বাগৰুম্বা ডেন্স কৰা আমাৰ ডেন্সাৰসকলক আমি এটা মানে ভাল এটা মানে কি বুলি কয় প্ৰেজেণ্টেশ্যন আমি দিব বিচাৰিছোঁ। কিন্তু কিছুমানে এক্সামৰ কাৰণে আহিব নোৱাৰিব, যিসকলে এক্সাম নাই ইহঁতৰ কাৰণে আমি এটা প্ৰেজেণ্টেশ্যন প্ৰগ্ৰাম লৈছে এনেকুৱা। আৰু 10 ফেব্ৰুৱাৰী সেইখিনি 4টামান এক্টিভিটি ৰাখিলে অবজাৰ্ভ কৰে। এনেকুৱা কেণ্ডিডেট লৈ পেলাই আলোচনা হোৱা নাই। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দলৰ হৈ পেলাই আজি ধন্যবাদ যাচিছোঁ যে BTC অঞ্চলৰ যিটো এছাৰৰ যিটো সমস্যা হৈ আছে
সেই বিষয়টো লৈ পেলাই BTC অঞ্চলত এই এক্টিভিটিটো নকৰিব বুলি যিটো সিদ্ধান্ত দিছে ইয়াৰ কাৰণে আমি দলৰ হৈ পেলাই ধন্যবাদ দিছো। মানে BTC-ত এছাৰত নাম কথা নাযাব। খাটা নাযাব যাব এইটো বিষয় লৈ অহা নাই, এইটো কথা নহয়। এই এক্টিভিটিটোৱে নকৰিব। ইয়াৰ খাটা নাখাটা ইয়াৰ প্ৰশ্ন অহা নাই। এই এক্টিভিটিটো নহ'ব BTC অঞ্চল বাছ। মুখ্যমন্ত্ৰী গ্ৰীণ ছিগনেল দিছে এখানে। সিগনেল দিছে না নাই আপোনালোকৰ মইতো কম। কিন্তু কোনো এটা কথা কৈছে ইয়াৰ দায়িত্ব আপোনালোকে এছাৰ দায়িত্ব আপোনালোকে আপোনালোকৰ কি নাই ইয়াত কোনো করে কৈছে কোনো করে কৈছে আরে হিন্দি লেকচার দিয়াটো শুনা নাই আপনি? দিল্লীত যাই পেলাই প্ৰমোদ বড়ো এইবিলাক সোধক, বেলেগ এইবিলাক সুধি লাভ নাই। মই প্ৰমোদ বড়ো কোন হয় মই কৈ লৈছে নেকি? এছাৰৰ মই নিজে ডাইৰেক্টৰ বুলি মই কৈছে হা? মই পাঁচখন জিলাৰ DC সকলক ইলেকশ্যন কমিশ্যন বা গভৰ্ণমেণ্ট অফ আছাম বা যিসকলে দায়িত্বত আছে এই সকলক মাতি পেলাই মই কথা পাতিছো। ইহঁতে আমাৰ BTC 2003 চনত 10 ফেব্ৰুৱাৰী যিটো স্পিৰিট সেইটো আমাক সন্মান দিছে। এই হিচাপত এছাৰৰ কোনো BTC অঞ্চলত ক্ষতি কৰাকে কাম কৰিব নোৱাৰে। আসনৰ ভাগ বতৰাৰ ক্ষেত্ৰত কি ধৰণে আলোচনা কি? এইবিলাক বিষয় লৈ আলোচনা হোৱা নাই, যিহেতু মই একো আজি নকম। বাহিৰত আপোনাৰ খেলিব নেকি? নিখিলে বেলেগ কিবা সোধক না। ভাল ইপিপিএলৰ শক্তিশালী বৈঠক আজি চলি আছে দুদিনীয়া ইহঁতৰ দলে অৱস্থা নাই, ইহঁতৰ বৈঠক শক্তিশালী হয় নেকি? দলে দলৰ অৱস্থাই নাই, ইহঁতৰ বৈঠকটো কিবা শক্তিশালী হয়। আপোনাৰ BPF-ৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি চলিব বুলি কৈছে কি কয়? কি পৰিয়াল? মোৰ কি পৰিয়াল? পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আপোনাৰ পত্নী হয়তো দিয়াৰ এটা কিবা এইবিলাক প্ৰমোদ বড়ো নাকি? মই নিজৰ মাইকীকে এস্কৰ্ট দি পেলাই অফিচিয়েল গাড়ী দি পেলাই পঠোৱা মই এনেকুৱা নহয়। মোৰ মাইকীটো এনেকুৱা নহয়। আপুনি ক'লে ইপিপিএলত কোনো অস্তিত্ব নাই বুলি ক'লে, কিন্তু BPF-ত দুৱাৰ খোলা আছে নে নেপমুদ্ৰৰ কাৰণে আপোনালোকৰ? কিহত দৰ্জা? আমাৰ তাত দৰ্জা নাই, চব বন্ধ। মানে আহিলেও নোসোমাব নোৱাৰে। নহৰে আমাৰ চুক্তি চাব বিচাৰিছে আৰু আমাৰ চুক্তি আৰু চাব বিচাৰিছে আপুনি? এইবাৰ ৰণনীতি কি হ'ব ছাৰ? কি ৰণনীতি? আমি চৰকাৰ বনাম, এইটোৱে আমাৰ ৰণনীতি।